Credexpon hiring present big breaking news এবাৰ APDCLৰ সম্পূৰ্ণ লোকচানৰ ভৰ এতিয়া সাধাৰণ গ্ৰাহকৰ ওপৰত পৰিবলৈ গৈ আছে নিশ্চয় ঠিকে শুনিছে দেখা পাইছে ইতিমধ্যে যে APDCLৰ বৃহৎ লোকচানৰ বুজা এতিয়া গ্ৰাহকৰ ওপৰত পৰিবলৈ গৈ আছে সাধাৰণ শ্ৰেণীৰ গ্ৰাহকৰ ওপৰত পৰিবলৈ গৈ আছে APDCLৰ বৃহৎ লোকচানৰ ভৰ কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া হয়তো যিকোনো মুহূৰ্তত গোপনে APDCLে বৃদ্ধি কৰিব পাৰে টকা বিদ্যুৎ মাচুল বৃদ্ধি কৰিব পাৰে প্ৰতিটো ইউনিটত আসলতে পইচা হিচাপত বৃদ্ধি কৰিব পাৰে APDCL তৰফৰ পৰা যেহেতু এতিয়া গৰমৰ দিন আৰু গৰমৰ দেখিবলৈ পোৱা যায় যে কাৰেণ্ট যোৱাৰ খুবেই অসুবিধা হোৱা দেখিবলৈ পোৱা গৈছে লগতে গৰমৰ দিনত সকলোৱে কাৰেণ্ট গলেও সকলোৱে ইনভাৰ্টাৰ ব্যৱহাৰ কৰে তাৰ মাজতে যিসকলে দেখিবলৈ পোৱা যায় যে গৰম সহ্য কৰিব নোৱাৰে সেই সকলে কিন্তু ফেনখন বা লাইটটো নোহোৱাকৈ কাম কৰিব নোৱাৰে বিশেষকৈ ফেনখনৰ খুবেই প্ৰয়োজন হৈ পৰে যিমানেই ফেনখন চলোৱা হ'ব বা যিমানেই ফ্ৰিজ যিমানেই ইনভাৰ্টাৰ যিমানেই এইবোৰ চলোৱা হ'ব সিমানেই বিদ্যুতৰ মাচুল হয়তো বৃদ্ধি পাব পাৰে এইটো সেই কথা সকলোৱে জানে প্ৰত্যেকগৰাকীৰ পৰিয়ালৰ বা ঘৰৰ এইটো এটা খুবেই চলিত কথা যে ফ্ৰিজ টিভি বা এচিয়ে হওক বা ইনভাৰ্টাৰে হওক এইসমূহ যিমানেই বেছিকৈ ব্যৱহাৰ কৰা যায় সিমানেই বিদ্যুতৰ মাচুল বেছিকৈ আহে তেনে মুহূৰ্তত দেখিবলৈ পোৱা গৈছে গৰমৰ দিনতে মানুহৰ ফুটাবলৈ গৈছে APDCLৰ বুজা আসলতে যে বৃহৎ লোকচানৰ বুজা সেই বুজা এতিয়া গ্ৰাহকৰ মূৰৰ ওপৰত পৰিবলৈ গৈ আছে আপুনি প্ৰত্যেকটো ইউনিটত কোন মাহত কিমান টকা ভৰিব লাগিব বিদ্যুতৰ মাচুল আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছো ডাঙৰ খবৰ পুনৰ দৰ্শকসকলৰ Credexpon হায়াৰিং আগবঢ়াইছে ডাঙৰ খবৰ APDCLৰ বৃহৎ লোকচানৰ বুজা এতিয়া গ্ৰাহকৰ ওপৰত পৰিবলৈ গৈ আছে হয়তো গোপনে বৃদ্ধি পাব পাৰে APDCLৰ মাচুল বৃদ্ধি এই কথা আমাৰ নহয় এই কথা চৰ্চা লাভ কৰি আছে সাধাৰণ ৰাইজৰ মাজত কোন মাহত কিমান বাঢ়িব পাৰে আপোনাৰ পকেটৰ পৰা ধন আমি এই মুহূৰ্তত দৰ্শকক ক'ব বিচাৰিছো যে যেন গৰমৰ দিন পৰিছে অত্যাধিক গৰম পৰিছে আৰু সকলোৱে গৰম সহ্য কৰিব নোৱাৰি সকলোৱে এচি ব্যৱহাৰ কৰে ফ্ৰিজ ব্যৱহাৰ কৰে দিনৰ দিনটো ফেন ব্যৱহাৰ কৰে যাৰ বাবে বিদ্যুতৰ মাচুল অতিকৈ বৃদ্ধি হ'ব ধৰিছে আৰু এইখিনি ক'ব লাগিব যে APDCLে আনফালে বৃহৎ লোকচান কৰা দেখিবলৈ পোৱা গৈছে আৰু APDCLৰ বৃহৎ লোকচানৰ বুজা এতিয়া হয়তো গ্ৰাহকৰ ওপৰত পৰিবলৈ গৈ আছে হয়তো এতিয়া একাংশই চৰ্চা কৰিছে যে গোপনে APDCLৰ মাচুল বৃদ্ধি পাব নেকি প্ৰত্যেকটো ইউনিটত পইচা হিচাপত বৃদ্ধি কৰিব নেকি এই মাচুল কোন মাহত কিমান টকা ভৰিব লাগিব পকেটৰ পৰা জুন মাহত প্ৰতিটো ইউনিটত বৃদ্ধি পাব পাৰে 21 পইচা এই সম্ভাৱনা আছে জুলাই মাহত প্ৰত্যেকটো ইউনিটত বৃদ্ধি পাবলৈ পাৰে 18 পইচা এয়া আমাৰ কথা নহয় এয়া সম্ভাৱনা আছে হয়তো অতি কম সময়ৰ ভিতৰতে APDCLৰ বৃহৎ লোকচানৰ বাবে এইদৰে সাধাৰণ লোকৰ শ্ৰেণীয়ে ভৰিব লগা হ'ব পাৰে সম্ভাৱনা আছে এতিয়ালৈকে এই কথা নিশ্চিত হোৱা নাই বা 100% নিশ্চিত হোৱা নাই বা সম্পূৰ্ণ হোৱা নাই কিন্তু চলি আছে এই কথা সামাজিক মাধ্যমতো বহুতে লিখিছে এই কথা যে জুন জুলাই মাহৰ পৰাই হয়তো পইচা হিচাপত বৃদ্ধি পাব পাৰে বিদ্যুতৰ মাচুল জুন মাহত প্ৰত্যেকটো ইউনিটত বৃদ্ধি পাব পাৰে 21 পইচা পৰ্যন্ত জুলাই মাহত 18 পইচা বৃদ্ধি পাব পাৰে আগষ্ট মাহত 16 পইচা বৃদ্ধি পাব পাৰে ছেপ্টেম্বৰ মাহত 17 পইচা বৃদ্ধি পাব পাৰে অক্টোবৰ মাহত 17 পইচা বৃদ্ধি পাব পাৰে নৱেম্বৰ মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব পাৰে 19 পইচা আৰু ডিচেম্বৰত 24 পইচা বৃদ্ধি পাব পাৰে ঠিক একেদৰে 2027 চনৰ জানুৱাৰী মাহতো বৃদ্ধি পাব পাৰে 26 পইচা ফেব্ৰুৱাৰী মাহত বৃদ্ধি পাব পাৰে 25 পইচা এইদৰে ক্ৰমান্বয়ে বাঢ়ি বিদ্যুতৰ মাচুল ক্ৰমান্বয়ে বৃদ্ধি হৈ যাব পাৰে 2026 চনৰ জুন মাহৰ পৰা 2027 চনৰ মাৰ্চ মাহলৈকে এইদৰে বৃদ্ধি হ'ব পাৰে বিদ্যুতৰ মাচুল আমি পুনৰ কৈছো বিদ্যুৎ মাচুলৰ জৰিয়তে 215.30 পইচা অৰ্থাৎ 215.30 কোটি টকা সংগ্ৰহৰ লক্ষ্য বিদ্যুৎ বিভাগৰ এতিয়া একাংশই চৰ্চা লাভ কৰি আছে যে APDCLে বৃহৎ লোকচান কৰিছে আৰু লোকচানৰ ভৰ বা বুজা গ্ৰাহকৰ ওপৰত পৰিবলৈ গৈ আছে আৰু যাৰ বাবে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি কোটি কোটি টকা সংগ্ৰহৰ লক্ষ্য কৰিব পাৰে নেকি বিদ্যুৎ বিভাগে ডাঙৰ খবৰ আমি লৈ আহিব চেষ্টা কৰিছো দৰ্শকসকলৰ বাবে যিকোনো মুহূৰ্তত হয়তো বৃদ্ধি পাব পাৰে প্ৰত্যেকটো ইউনিটত বিদ্যুতৰ মাচুলৰ পৰিমাণ আমাৰ কথা নহয় সম্পূৰ্ণৰূপে চৰ্চা লাভ কৰি আছে সাধাৰণ ৰাইজৰ মাজত APDCLক লৈ বিভিন্ন অভিযোগ আহিছে সকলোৱে কৈছে যে APDCLৰ বৃহৎ লোকচানৰ বুজা দিয়া গ্ৰাহকৰ ওপৰত পৰিবলৈ গৈ আছে আমি পুনৰ কৈছো দৰ্শকসকলক যিহেতু এতিয়া গৰমৰ দিন সকলোৱে জ্ঞাত যে অত্যাধিক গৰম সহ্য কৰিব নোৱাৰি সকলোৱে এচি ব্যৱহাৰ কৰে ফ্ৰিজ ব্যৱহাৰ কৰে বা ফেন ব্যৱহাৰ কৰে দিনৰ দিনটো যাৰ বাবে বিদ্যুতৰ পৰিমাণ বা বিদ্যুতৰ মাচুল আৰু অধিক আহিব ধৰিছে আৰু এনে মুহূৰ্তত ক'ব লাগিব যে এবাৰ APDCLে বৃহৎ লোকচান কৰিছে যাৰ বাবে লোকচানৰ বুজা গ্ৰাহকৰ ওপৰত পৰিব পাৰে আৰু এই বুজা পৰাৰ বাবে এতিয়া গ্ৰাহকৰ পৰা হয়তো প্ৰত্যেকটো প্ৰতি ইউনিটত পইচা হিচাপত বৃদ্ধি কৰিব পাৰে বিদ্যুতৰ মাচুল হয়তো বহুলোকে চৰ্চা কৰা তথ্য অনুসৰি আমি বাৰে বাৰে কৈছো নিশ্চিত হোৱা নাই এক প্ৰকাৰে সামাজিক মাধ্যমত চৰ্চা লাভ কৰি আছে যে 2026 চনৰ জুন মাহৰ পৰা 2027 চনৰ মাৰ্চ মাহলৈকে বৃদ্ধি পাব পাৰে বিদ্যুতৰ মাচুল আৰু এখানে ক'ব লাগিব যে চলিত মাহৰ জুন মাহৰ পৰা হয়তো
APDCLে বৃদ্ধি কৰিব পাৰে টকা প্ৰতি ইউনিটত পইচা হিচাপত বৃদ্ধি কৰিব মাচুল জুন মাহত আপুনি হয়তো ভৰিব লগা হ'ব পাৰে 21 পইচা বেছিকৈ জুলাই মাহত 18 পইচা বেছিকৈ আগষ্ট মাহত হয়তো 16 পইচা বেছি ভৰিব লাগে ছেপ্টেম্বৰ মাহত 17 পইচা অক্টোবৰ মাহত 17 পইচা নৱেম্বৰ মাহত 19 পইচা ডিচেম্বৰত 24 পইচা আৰু 2026 চনৰ জানুৱাৰী মাহত হয়তো 26 পইচা ফেব্ৰুৱাৰী মাহত 25 পইচা মাৰ্চ মাহত 28 পইচা এইদৰে হয়তো পইচা বেছিকৈ ভৰিব লগা হ'ব পাৰে নিশ্চিত হোৱা নাই বাৰে বাৰে কৈছোঁ এক প্ৰকাৰ চৰ্চা লাভ কৰি আছে যে APDCLে বৃহৎ লোকচান কৰিছে লোকচানৰ বুজা এতিয়া গ্ৰাহকৰ ওপৰত পৰিবলৈ গৈ আছে গতিকে সময়ৰ পৰৱৰ্তী সময়ত আমি অপেক্ষা কৰিব লাগিব যে কি সিদ্ধান্ত লৈছে বা এয়া যে চৰ্চা লাভ কৰে এই কথা কিমান দূৰ সত্য বা 100% নিশ্চিত হৈছে নেকি সেই বিষয়ে জানিবলৈ আমি পৰৱৰ্তী সময়লৈ অপেক্ষা কৰিব লাগিব